হেল্ল' গাইজ, আজি আমি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি আমি নতুন প্লেচলৈ আহিছোঁ। আপোনালোকক প্লেচটো দেখাই দিম, আপোনালোকে কমেণ্ট লাইক কৰিব। হেল্ল' গাইজ, আজি আমি এইকেইজন চলি যাম। এয়া সুমন, এয়া বিকি আছে, কৌশিক আছে, পল্লৱ আছে। পল্লৱ এয়া সুমনকতো চিনিয়ে পাইছে, পাইপৰ ওপৰৰ পৰা জাপ দিয়া। গৈ গৈ এটা মন্দিৰ দেখিলোঁ, মন্দিৰটো আপোনালোকক দেখাই দিছোঁ। মন্দিৰটো এনেকুৱা আৰু এতিয়া বতৰ গাছ আছে। এতিয়া প্লেচটোলৈ আমি যাইয়ে পাম অলপমান পাছত। কেইমিনিটৰ ৰাস্তা আছে সুমন? মোটামুটি 5 মিনিট। 5 মিনিট লাগিব বুলি কৈছোঁ সুমনে। আৰু প্লেচটো চাব আপোনালোকে, চাই মতন ক'ব। আৰু এয়া মহাভৈৰৱ মন্দিৰৰ গেটলৈ আহি পালোঁহিয়ে। পাই আপোনালোকক ভিতৰখিনি দেখাই দিম। মন্দিৰৰ গেটলৈ প্ৰৱেশ কৰিলোঁ। প্ৰৱেশ কৰি এয়া মই খেতি পথাৰৰ ৰাস্তাৰ মাজতে আহি আছোঁ। আপোনালোকক খেতি কৰে কেনেকৈ দেখাই দিছোঁ। এইটো আৰু মাকৈ খেতি হয়। এয়া মানুহৰ ঘৰো আছে কাষত। এয়া আহুঙৰ দূৰত আছে অলপমান। এয়া মন্দিৰলৈ আহি পাম। এয়া মন্দিৰটো দেখিছোঁৱে, সেইটো মন্দিৰ হয়। আৰু এইফালে শ্মশানখন আছে। তাৰপিছত আমি আহি আছোঁ। এয়া আপোনালোকক এটা মই যাই আছোঁ, যাই ভিউজ পাইছোঁ বঢ়িয়া। এই ভিউজটো দেখাইছোঁ এনেকৈ। এয়া পাহাৰ এনে পায়, কিন্তু এই পাহাৰ নহয়, সেই গাছ এনেকৈ আছে। গাছবিলাক এইবিলাক বঢ়িয়া ভিউজ এইটো এটা। এয়া মন্দিৰৰ কাষতে আছে, কিনাৰত। এতিয়া মহাভৈৰৱ কুণ্ডৰ মন্দিৰলৈ আহি পাইছোঁ। এইটো হ'ল মন্দিৰ। আৰু এয়া প্লেচটো, এই যোনটো প্লেচত আহিম বুলি ভাবিছোঁ, কোনটো প্লেচলৈ আহিলোঁ। এয়া এইটো আহিলোঁ। আৰু এইকেইটা চলি হয় আমাৰ। এয়া এইটো গাছডালৰ এইটো মন্দিৰটো আছে। এই মন্দিৰটো আপোনালোকক দেখাই দিছোঁ, চাই কমেণ্টত জনাব। এডাল গাছ হয়, এইটো মন্দিৰটো হয়। এতিয়া গাছৰ পুলিও ৰোৱা আছে, বহুত গাছৰ পুলি। এতিয়া আপোনালোকক দেখাই দি আছোঁ। এয়া সেইখিনি গাছৰ পুলি ৰুইছে, এইবিলাক গাছ ৰুইছে। এইবিলাক গাছৰ পুলি ধুনীয়াকৈ আছে। দলঙত যোৱা প্লেচটো, সেই প্লেচটোলৈ আহিছিলোঁ আমি। আপোনালোকক দেখাম, আপোনালোকে কমেণ্টত জনাব। হেল্ল' গাইজ, আপোনালোকক এতিয়া মই ধুনীয়াকৈ দেখাই দি আছোঁ প্লেচ কাটটো। আপোনালোকে চাব, ধুনীয়াকৈ এৰিয়াটো দেখাই দিম। আপোনালোকে চাব, সেই কমেণ্টত জনাব। এতিয়া আপোনালোকক নদীটো দেখাই দিছোঁ। এয়া নদীটো, মন্দিৰৰ কাষেদি এনেকৈ বহি আহিছে। এইটো নদীটো, এইটো ধুনীয়া প্লেচ। আপোনালোকক দলংখন দেখাই দি আছোঁ। এই প্লেচটোক লৈ আহিম বুলি আমি ভাবি আছোঁ। অহা হ'ল আজি। এই বঢ়িয়া, এই নদীৰ মাজেদি ফটো উঠিব পাৰি, এই তাতে। এতিয়া আপোনালোকক প্লেচখিনি ধুনীয়া চিনাৰীখিনি দেখাই দি আছোঁ। এয়া ইয়াতে গাছৰ পুলি ৰোৱা আছে। এয়া গাছ গছনি, এইয়াটো ভিউজ হয়, ধুনীয়া ভিউজ। আৰু এয়া দলংখনটো দেখাইছোঁ আপোনালোকক। এই দলংখন কি ধুনীয়া লাগিছে। আহি আপোনালোকক দেখাইছোঁ। এতিয়া দলঙৰ ওপৰত মই বহিম ৰ'ব, ধুনীয়াকৈ মাজলৈ বহিম। মাজত কেনেহেন লাগিছে আপোনালোকে ক'ব। এই বঢ়িয়া লাগিছে বে, ধুনীয়াকৈ এটা ফটো মাৰাচোন। নদী সেইটো বাৰে যাই আপোনালোকক দেখাই আছোঁ সুন্দৰ পৰিৱেশবিলাক কেনেকুৱা ধৰণৰ। এয়া ভিউজ হয়, এইটো ধুনীয়া ভিউজ। সেইপাৰেদিও ৰাস্তা আছে, এইপাৰেদিও ৰাস্তা আছে। এখন হৈছে দলংখন। এই দলংখনেদি অহা যোৱা কৰে মানুহবিলাক। সিফালে এটা চুপা আছে, ইফালে এটা চুপা আছে। সেইটো হ'ল দলং নদীৰ। আৰু ইফালে নদীটো আছে। চবখিনি আপোনালোকক দেখাই দিছোঁ। কি মজা প্লেচ, ধুনীয়া ফটো উঠিব ধুনীয়াকৈ পাৰে। আমি ফটো উঠোঁ এই নদীৰ মাজত, এই খালী দেখিছ ন, তাতে ফটো উঠে। ধুনীয়া ভিউজ, ইফালে ধুনীয়া ভিউজ। নদী সেইটো বাৰে যাই আপোনালোকক দেখাই আছোঁ সুন্দৰ পৰিৱেশবিলাক কেনেকুৱা ধৰণৰ। এয়া ভিউজ হয়, এইটো ধুনীয়া ভিউজ। সেইপাৰেদিও ৰাস্তা আছে, এইপাৰেদিও ৰাস্তা আছে। আৰু আহি মই এটা বস্তু ধুনীয়াকৈ দেখিলোঁ, কপৌ ফুলডাল কি ধুনীয়া লাগিছে। আপোনালোকক দেখাই মই ভিডিঅ'টো কৰি দিছোঁ, আপোনালোকে চাব। আৰু এইটো ভিউজৰ মজা ভিউজ, এইটো ভিউজ হয় ধুনীয়া, কি ধুনীয়া লাগে এনেহেন টাইপৰ।